সেই দিনটোৰ কথা লিখিব লৈছোঁ, সেই অভিশপ্ত দিনটো, যিটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সেই হাণ্টেড হোষ্টেলৰ ৰুম নাম্বাৰ 13ৰ কথা লিখিব লৈছোঁ। আমি 4 বন্ধুৱে আহি আছিলোঁ এটা ৰাতি, যিটো ৰাতিত আৰম্ভ হৈছিল ঢেৰেকণি গৰজনীসহ এজাক প্ৰচণ্ড বৰষুণৰ। গাড়ীখন ষ্টাৰ্ট নোহোৱা হৈছে। কি হ'ল হঠাৎ ৰখি দিলি যে ইয়াত? তাতে গাড়ীখনত ফুল টেংকি কৰি তেল ভৰাইছিলোঁ, হঠাৎ কিবা হ'ল ষ্টাৰ্টটো বন্ধ হৈ গ'ল দেখোন। কিকটো মাৰি চাব। মানে বহুত দূৰ যাব আছে, গাড়ীখন হঠাৎ কি হৈ গ'ল আৰু বতৰটো খুব বেয়াকৈ আহিছে, গতিকে যিমান পাৰে সোনকালে যাব লাগে ইয়াৰ পৰা। তাকেইতো 12:40 হৈছে, কি কৰে যায়? ইমান দূৰতো গাড়ী ঠেলিবও নোৱাৰি। ঐ, ওচৰে পাজৰে ক'ৰবাত কিবা আছে নে চাচোন। এই তহঁতেও চাই লৈছোন অকণমান ওচৰত কি আছে। এইখন হোষ্টেল যেন লাগিছে, ভিতৰত সোমাই চাব পাৰি। তেতিয়াহ'লে এটা কাম কৰোঁ, আমি গাড়ীখন ইয়াত থৈ আমি ভিতৰলৈ যাওঁ। থেত পাগল হৈছে নেকি? এই ৰাতি অচিনাকি ঠাই এটাত যাবি? এই ঠাইখিনি মোৰো ভাল লগা নাই, পিছে উপায়তো নাই। তেতিয়াহ'লে এই ৰাতিখন যাবি গ'ল, উপায়টো নাই। ব'ল ব'ল, ব'ল, যি হৈ দেখা যাব। আবে তলা বে। ইমান পুৰণি প্লেচ, বহুত দিনৰ পৰা বন্ধ হৈ থকা যেন লাগিছে। ভিতৰত অকণ অকণ পোহৰ আছে, এইখনৰ ওপৰতে পাৰ হৈ যাব। ব'ল ব'ল। আবে তাত যাব লাগিব, নোযোৱাই ভাল নেকি? তেতিয়াহ'লে তহঁতে বাহিৰত থাক, আমি ভিতৰত যাম। ব'ল, কি হৈ দেখা যাব। ৰ আমিও যাম, আমি এতিয়া অকলে থাকিম নেকি? ব'ল ব'ল ব'ল। কি হ'ল ভাই, তই ৰখি গ'লি যে? একো নাই, ব'ল। ইয়াত আহি ভুলে কৰিলোঁ নেকি? মোৰো ভয় ভয় লাগিছে। বহুত আন্ধাৰ, সাজকেইটা জ্বলা আৰু দেখা নাই বৰষুণ আহিছে। ঐ, এইটো ৰুমতে থাকিব পাৰি দেখোন। ঐ, ইয়াত কিবা লিখা আছে চাচোন। ৱাও, ৰুম নাম্বাৰ 13। ঐ, আজি ৰুম নাম্বাৰ 13তে ৰাতি থাকি দিওঁ নেকি? কি ঐ ৰাজ, ভয় খাইছ নেকি? একো নহয়। বাহ, আজি ভগৱান সহায় আছে, তলাটো দেখোন ভাঙি আছে। ঐ ব'ল, এতিয়া ভিতৰলৈ যাওঁ। আবে কিয় চিঞৰিছ? দেখা নাই নেকি দৰ্জাখন নিজে নিজে বন্ধ হৈছে? আবে বতাহৰ কাৰণে বন্ধ হৈছে বে। ইমান কিয় ভয় খাইছ?
ইয়াত বিচাৰচোন কিবা পাওঁ নে নাপাওঁ। বিশ্বাস কি পাছা পাইছোঁ ইয়াত এডাল কেণ্ডেল পাইছোঁ। ঐ তোৰ তাত এটা লাইটাৰ আছে নহয়, জ্বলা জলদি জ্বলা। আবে এই লাইটাৰটো বিচাৰি পোৱা নাই বে। পোহৰৰ ব্যৱস্থা হৈ গ'ল। বতাহ বতাহত নমাইছে, আৰু যদি বতাহত নমাইছে তেন্তে খিৰিকীখন যদি পিছত খোলাব। চাৰিম বল, মোৰো গোটেই ভয় নলগা নহয়, কিন্তু উপায় নাই, আমি আজি ইয়াতে থাকিব লাগিব। গতিকে আমি সকলোৱে মিলি থকাৰ ব্যৱস্থাটো কৰি লওঁ। আৰে চা ভাই, ইহঁত দুটাই এনেই ভয় খাই আছে, গতিকে তই মোক আৰু নতুনকৈ ভয় নোখোৱাবি। মোৰ ওচৰত লাইটাৰটো আছে, মই এডাল জ্বলাই ল'ম। এইডাল লৈ যা আৰু ক'ৰবাত কিবা বিচাৰ, ৰাতিটো ইয়াতে থাকিব লাগিব। আৰু ৰাতিও বহুত হ'ল, ঘৰত কল এটা কৰি ক'ব লাগিছিল। অঁ কল এটা কৰি দিয়া তই। আবে ন' নেটৱৰ্ক কাভাৰেজ। অৰে মোৰ তাতো এডালো নেটৱৰ্ক নাই। আবে কি কৈছ? নাই, আমিতো বিচাৰ আচাৰ কৰিলোঁ, কিন্তু ক'তো একো নাপালোঁ। ঠাইখিনি যেনেকুৱাই ভাগলৈতো যাব নোৱাৰি। হ'ব দে, মজা দিয়াত খোৱা আৰু বহ ইয়াত, ৰাতিটো ইয়াতে কটাব লাগিব। বে কি আছিল বে এইটো? নাজানো, কিবা জন্তু চন্তু হ'ব পাৰে। আবে যিয়ে নহওক, কোনোবা এজনে যাই পানী অলপ লৈ আনা, মোৰ বৰ পিয়া লাগিছে। কোনোবা যা না দুটা বে। ঐ ডিম্পল আৰু ৰাজ, তহঁত যাচোন পানী লৈ আহ। নাই মই যাব নোৱাৰোঁ। প্ৰয়োজন হ'লে মই পিয়াহত মৰিম, কিন্তু মই নাযাওঁ। তাতে ইহঁতৰ লগত কি হ'ব বে? সৰুক তই জানাবি, বটলটো লৈ যা, বিৰাট পিয়া লাগিছে। থাত চালা ভয়া তোৰ, মই অকলে যাম। নালাগে কোনো যাব, মই অকলে যাম। অকলে পঠাই দিয়াটো ভাল নহয় নেকি? সেইকাৰণে তহঁত দুটাক যাব দিছিলোঁ, নিজেতো নগলিয়ে। এইটো সৰুবৰ মাজত লাগিছে, তহঁত দুটা যাচোন, যা 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 যা, জলদি যা। কোনৰূপ মই নিতোপন, মোৰ ওপৰত হোৱা অত্যাচাৰৰ ফল সকলোৱে ভোগ কৰিব লাগিব।
তই বোলে কি ৰূপ লৈছ অৰূপ পানী খাবি অৰূপ তই সোনকালে ৰুমলৈ গ'ল পোৱা হ'লে আমি ইয়াৰ পৰা পলাব লাগিব পলাই যাব খুজিছ যদি আহিছ কিয় কোনেও পলাব নোৱাৰ ইয়াৰ পৰা অৰূপ তই বোলে কি কৰিছ অৰূপ অৰূপ আমি তোক বিচাৰি গৈছিলো কিন্তু তই ইয়াত যে তই ডিম্পলক বিচাৰিছনে অৰূপ ডিম্পল মোৰ লগত আছে যাবি নেকি মোৰ লগত কৈৰাজ আহ মোৰ লগত আবে ক'ত সোমালো বে এই ৰুম নাম্বাৰ 13 সঁচাকৈ 100 নেকি বে ঐ ভাস্কৰ তোৰ লগৰ 3জন বন্ধু মৰিল গতিকে তইও বাচিব নোৱাৰিবি মোৰ লগত অত্যাচাৰৰ ফল সকলোৱে ভোগ কৰিব লাগিব পলা কিমান পলাবি কোনোবা নহয় কোনোবা আৰু আহিবই এই হোষ্টেল মোৰ ৰুম নাম্বাৰ 13 মোৰ মই ক'ত আছোঁ আৰু আপুনি কোন মই প্ৰশান্ত ফুকন মই এজন পেৰানৰ্মেল এক্সপাৰ্ট এতিয়া আপুনি উঠক আপুনিও সেই দৈস্বামী হোষ্টেললৈ গৈছিল য'ত ৰুম নম্বৰ 13টো আছে হয় গৈছিলোঁ আৰু সেইটোৱে আমাৰ চবতকৈ ডাঙৰ ভুল আছিল আৰু মোৰ 3 বন্ধুৱে তাত প্ৰাণ হেৰুৱাইছিল আৰু ভগৱানৰ কৃপাত মই কিবাকৈ তাৰ পৰা বাচি আহিছোঁ আপুনি সেই হোষ্টেলৰ বিষয়ে কিবা জানে নেকি কিবা নহয় মই বহুখিনিয়ে জানো সেই হোষ্টেলটোৰ লগত বহুত পুৰণি ঘটনা এটা জড়িত হৈ আছে কি ঘটনা ঘটনাটো জানিবৰ কাৰণে মোৰ বহুত ইচ্ছা যাই আছে আপুনি ক'বনে তেনেহ'লে শুনক Hello. Iya driver. Jodoh mau guys. ঠিক আছে মই ৰুমটো ভালকৈ চাই লওঁ আৰু পিছত পাব ৰুমটো ইমান এটা ভাল লগা নাই পিছে একেলগে থাকিব লাগিব যেতিয়া চাহ চিনাকিটো হোৱাই নাই তোমাৰ নামটো মোৰ নাম ঋতুপন ৰাজবংশী পিছে তোমালোকৰ মোৰ নাম জ্যোতি মহন্ত আৰু মোৰ নাম সৌৰভ মই PKC কলেজৰ পৰা আহিছোঁ Đây, rồi rồi. এই ফাৰ্ষ্ট ইয়াৰ নতুন ফাৰ্ষ্ট ইয়াৰ আহিছে এই তই পিনে লাইন
এতিয়া ধৰ আটায়ে নিজৰ নিজৰ নামকেইটা কৈ যা অমিত সৌৰভ ইটুপন আবে আহিছে বই ঐ পিনিয়া আহিছা যে তাই কি আহিছ আবে ইয়াত ড্ৰেছ চা টুপি চা চালা ইয়াত ফেশ্বন শ্ব' কৰিব আহিছ না পঢ়িব আহিছ আবে তা টুপি চাবে টুপি দেখ দে চলা এনেকে আহিছে কলেজত আহিছে ফেশ্বন কৰিব আহিছে হা ফেশ্বন কৰিব আহিছে হা এক যাব দে লও বেগ লও টুপি লও কোট দা দেই নেক্সট তই দয়া কি নাম ঐ তোৰ হবি কি টিভি চোৱা হবি তেতিয়াহ'লে তই ডেন্সো কৰিব জান নাই নাজানো জানিব লাগিব ডেন্স কৰিব লাগিব ডেন্স কৰ এই বেগ দে ডেন্স কৰ কাজ কৰিব আমি গান মাৰি এই বগাৰি 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 ততে বাস্তা ঠিক আছে ৰেডি ৰেডি মন হিৰা দৈ সাইকেল নহয় পেলিঙা মন হিৰা দৈ দেখা নহয় মেলিঙা ৰলা পথাৰ আহিবা নিজা ঐ মন হিৰা দৈ তোমাৰ মলিয়া ইকি ফান নাছে বেই আবে ভালে বটলা নাচিছে বেগ লও কোট দা নেক্সট লাষ্ট ফুটিং আগুয়া এই তোর কলেজত আহি ছোৱালী পতালি নে নাই কলেজত নাই কি কৰো ইয়াক যাবতে যা যা এই পতালি যা ময়ো যাওঁ এই ক'ত যা এবারে আগোৱা এই লাগিল ডান্স কৰি দেখা মই ইয়াত ডান্স কৰিবলৈ অহা নাই কৰিবলৈ আহিছো আমাৰ কথা কৈছে ৰে আবে ইয়াত গান মাৰিছে দেই ডান্স কৰ তই নিজকে কি বুলি ভাব হা চিনি পোৱা নাই চিনেৰক ৰেছপেক্ট কৰিব নাজানো ভাই এয়া আৰু তই শুন যদি তোক বেগ লাগে ৰুম নম্বৰ 10লৈ আহিবি ক্ষমা খুজিবি আৰু লৈ যাবি এয়া কোচ আবে উঠ চুলিছা বেটা চুলিৰ কাট চাবা আবে ইয়াৰ গুদামো খোলাবে দেই আৰু তই ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট হয় ইমান লেভেলত ঘূৰি ফুৰিছ দেই ইয়াৰ লং পেণ্ট চানা আবে ইয়াৰ খং উঠিছে বে খং উঠিছে মাৰ মাৰিব নোৱাৰে বে তই বল আমাৰ ক্লাছ আছে ইয়াক ইউজ কৰি ল'ম বল ঘৰত যোৱা হোৱা বাবে নতুনকৈ অহা জুনিয়ৰ কেইটাৰ ইণ্টাৰ লগাই হোৱা নাই মাতিৰেচোন সিহঁতক তই নাছিলি ন সিহঁতক এনেকুৱা জ্বালা দিছো খেল চাব লগা হৈ গৈছিল সিহঁতক আমি ইমান টৰ্চাৰ কৰিছোঁ আৰু ফাৰ্ষ্ট ইয়াৰ এজন ল'ৰা আছিল সি চিনৰক ৰেছপেক্ট কৰিব নাজানে বে কিমান নম্বৰ ৰুমত থাকে ই নম্বৰ 13 আজি মই তাক চাই লওঁ এই ৰ অয়া পিনে পিনে ঐ তোৰ কথা বহুত দিন তই বোলে কলেজত বল লেভেল চুতাই থাক ইয়ে ফাৰ্ষ্ট ইয়াৰৰ ডন ঐ তই মাল চিগাৰেট খা নে নাই মই এইবোৰ নাখাওঁ ঐ চিগাৰেট এটা দি দে ইয়াক
ইয়াৰ চিগাৰেটৰ প্ৰয়োজন কি হ'ল এই বিড়ি লাগি দে এই দে এটা আছে মোৰ নাই মই এইবোৰ নাখাওঁ এই এইবোৰ নাখাওঁ মই দে এই মই দে মই নাখাওঁ মই নাখাওঁ খাব লাগিব তই সোমাই দে পানী খাবি পানী খাবি চিনিয়ৰ আগত বিড়ি খা চিনিয়ৰ আগত বিড়ি খা পানী খাবি খা পানী খা এই বল তই ইমান ভাগি পৰিছ যে আৰে চা প্ৰব্লেম চব জেগাতে থাকে নহয় ভাই তই নুবুজিবি দিনে দিনে চিনিয়ৰ্ছবোৰৰ টৰ্চাৰ বাঢ়ি যায় আছে আৰে হ'ল বুলি ইমান কেনেকৈ সহ্য কৰিম মই চা হোষ্টেলবিলাকত অলপ চলপতো ৰেগিং থাকিবই কিন্তু এইবোৰ ৰেগিং নহয় ৰেগিঙৰ নামত টৰ্চাৰ এই চিনিয়ৰ্ছ কেইজনে অনবৰত ডকাইতৰ দৰে মোৰ পিছে পিছে লাগি থাকে সিহঁতৰ বাবে না মই শান্তিত খাব পাৰিছোঁ না শুব পাৰিছোঁ না ভালকৈ পঢ়িব পাৰিছোঁ মোৰ একোকে হোৱা নাই হয় ভাই বহুত বেয়া হৈ আছে তোৰ লগত আৰু সেইবোৰতো বাদ দে যোৱাকালি গ'ল জান সিহঁত মোৰ ৰুমলৈ গ'ল আৰু মোৰ কিতাপ বাতিসকলক দলিয়াই পেলালে আৰু মদ ভাং চিগাৰেট সকলোবোৰ মোক জোৰ কৰি খুৱাই দিলে সিহঁতে কি সিহঁতে ইমানখিনি কৰিছে তেতিয়াহ'লে মোৰ হিচাপত তোৰ এই হোষ্টেলখন এৰি যোৱাৰ বাহিৰে বেলেগ উপায় নাই নাই মই তেনেকুৱা একো কৰিব নোৱাৰোঁ কাৰণ দেউতাই মোক বহুত আশা কৰে আৰু বহুত আশা কৰি মোক ইয়ালৈ পঠাইছে গতিকে মই যদি ইয়াৰ পৰা ওলাই যাওঁ দেউতাই খুব আঘাত পাব দেউতা ভাঙি পৰিব গতিকে মই তেনেকুৱা একো কৰিব নোৱাৰোঁ টেনশ্যন ল'ব নালাগে ভাই সকলোৱে ঠিক হৈ যাব নাই সিহঁতে যদি এনেকৈ মোৰ পিছত লাগি থাকে মই কিন্তু কিবা বেয়া ইণ্টেণ্ট লৈ পেলাম কি আৰু সিহঁতক মই ফচাম চাবি এই ওলাই আহ এই আছনে এই তোৰ স্ট্ৰীম কি সায়েন্স বায়োলজি পঢ়া না পঢ়া বায়োলজি মোৰ ফেভাৰিট সাবজেক্ট তোক আজি আমি এটা সুন্দৰ সাবজেক্ট তোক আজি আমি হিউম্যান বডি পাৰ্ট চলি লাগে তোক আজি আমি হিউমেন ৰিপ্ৰডাকশ্যনৰ বিষয়ে শিকাম কোনো দৰকাৰ নাই শিক্ষক আছে নহয় শিকাবলৈ আৰু মোক ইয়াৰ পৰা যাবলৈ দিয়ক মোৰ অহাকালি এক্সাম আছে আবে ই বেছি বকিছে যাবলৈ দিয়ক থৰিয়াক যাবলৈ দিয়ক দাদা মোক ইয়াৰ পৰা যাব দিয়ক মই ইয়াত পঢ়িব আহিছোঁ মোক পঢ়িব দিয়ক এইবোৰ নকৰিব এনেকুৱা কৰিছে যে ৰেপ কৰিব আহিছোঁ যদিহে কালি তই এক্সাম দিব বিচাৰ পেন তোক আগতে কৈছিলোঁ এতিয়া কান্দি লাভ নাই আৰু এতিয়া তই পেন খোল তই ভিডিঅ' কৰ আমাৰ কথা বাহিৰত লগাই আছে এতিয়া তাকেই বাহিৰত পলাব নোৱাৰা কৰি দিলোঁ মোৰ ওপৰত হোৱা অত্যাচাৰৰ ফল এই হোষ্টেলৰ সকলোৱে ভোগ কৰিব লাগিব মোৰ আশাবোৰ ইহঁতে জীয়াই জ্বলালে মই আৰু নোৱাৰোঁ মই মৰিম কিন্তু মই মৰিও জীয়াই থাকিম মই জীয়াই থাকিম এই হোষ্টেলত মই জীয়াই থাকিম ৰুম নাম্বাৰ 39 আচল ঘটনা মানে এইটোহে ঘটনাটো শুনি মোৰ বহুত বেয়া লাগিছে কিন্তু সেই ৰেগিং কৰা ল'ৰাকেইজনৰ পিছত কি হ'ল সিহঁতৰ ল'ৰাজনৰ ছুইচাইডটো চিনিয়ৰ্ছকেইজনে এক্সিডেণ্ট বুলি প্ৰচাৰ চলালে যাৰ বাবে তাৰ আত্মাই ন্যায় নাপালে আৰু ন্যায়ৰ সন্ধানত সেই আত্মাটোৱে চিনিয়ৰ্ছকেইজনক এনেকৈ মেণ্টেলি হাৰাছমেণ্ট চলালে যাৰ বাবে সিহঁতে টোপনি হেৰাই মানসিক ৰোগৰ চিকাৰ হয় হোষ্টেলত ৰেগিং চলোৱাৰ পৰিণাম সিহঁতে আজিও এটা পাগলৰ দৰে খোজে খোজে ভোগ কৰি আছে
ৰেগিং এটা সামাজিক ব্যাধি গতিকে আপোনাক সকলোলৈকে এটা অনুৰোধ সকলো হোষ্টেলৰ চৌহদ সকলো কলেজৰ চৌহদ যাতে ৰেগিং মুক্ত কৰি ৰাখে ৰেগিঙৰ ফলত যাতে কোনো ল'ৰা ছোৱালীয়ে মেণ্টেলি আৰু ফিজিকেলি টৰ্চাৰৰ সন্মুখীন হৈ এটা ভুল সিদ্ধান্ত বাছি নলয় তাৰ বাবে সকলোৱে সতৰ্ক দৃষ্টি ৰাখক